বন্ধু বান্ধৱীসকল বলকচোন অলপ ফুৰি আহোঁ ডিব্ৰুগড়ৰ থানা চাৰিআলি আৰু নিউ মাৰ্কেটৰ পৰা। থানা চাৰিআলি নতুন অভাৰব্ৰিজ লাইটবোৰ বৰ ধুনীয়াকৈ দিলে। বুলিহে নহ'লে বাৰিষা পানী হৈ যেন তলচোৱা যোৱা যে অকণমান ৰক্ষা পাইছে। হ'বই আৰু গাড়ী পাৰ্কিং কৰিবলৈ জেগাই বিচাৰি পোৱা নাছিলোঁ। ইমানেই ভিৰ জানেনে, ৰাতিও বজাৰ কৰা মানুহ। পৰহিলৈ যিহেতু ঈদ আছে তাৰ বাবে বজাৰত ৰাতিও ভিৰ। বজাৰলৈ আহিছোঁ মানে এওঁলোকৰ বৰমাক হস্পিটেলত আছে। বৰমাৰ বাবে কেইটামান দৰকাৰী বস্তু ল'বলগীয়া আছিলে, সেইকাৰণে আমি আহিছোঁ। বৌ আহিছে লগত আৰু ভতিজাজনী আগে আগে গৈ আছে মোৰ লগত। বৰমালৈ নাইটি কেইটামান ল'ব লাগিব আৰু চেণ্ডেল এযোৰ ল'ব লাগিব। মেখেলা চাদৰ পিন্ধি কষ্ট পাইছে। ৰাতি এয়া দেখিছেনে ৰাতি কিমান ভিৰ বজাৰৰ মাজত। এয়া প্ৰায় 9টামান বজাত, ভিৰ কমাই নাই। আহি পালোহি নাইটি চাবলৈ দোকানত। দীঘল নেকি চাই ল'ব। বৌয়ে চাই আছে। এইটো চিলাইটো হেৰি এনেকৈ বুটাম লগাটো নাই, এইটো খোজকাঢ়ি পিন্ধি আনো বেয়া পাব এনেকুৱা এইটো ডিজাইনত মানে। ডিব্ৰুগড়ৰ বজাৰৰ লগত এটা আৱেগ জড়িত হৈ আছে। এনেকৈ বজাৰত যেতিয়া ঘূৰি ফুৰোঁ তেতিয়াই হোষ্টেলীয়া দিনবোৰলৈ মনত পৰে। লগৰ ছোৱালীৰ লগত এনেকৈ বজাৰলৈ আহা, কিতাপ কিনিবলৈ, নিজৰ দৰকাৰী বস্তু কিনিবলৈ। যেতিয়া হোষ্টেলত আছিলোঁ আমি প্ৰায়ে আহিছিলোঁ ডিব্ৰুগড় বজাৰলৈ। সেইকাৰণে বজাৰখন আগৰ পৰাই বহুত আপোন, চিনাকি, ভাল লাগে ডিব্ৰুগড়ত বজাৰ কৰি। এইবাৰ আকৌ আহিলোঁ কিতাপৰ দোকানলৈ। এইখন নেশ্যনেল লাইব্ৰেৰী বুক ষ্টল ডিব্ৰুগড়ৰ বজাৰৰ মাজত থকা। ভতিজাজনীৰো দুখনমান কিতাপ ল'বলগীয়া আছিলে। বৌয়েও উপন্যাস দুখনমান ল'লে। মোৰ চালোঁ এনেদৰে বুক ষ্টলত সোমালে ইমান মনটো ভাল লাগে। উপন্যাসবোৰ চাই বিশেষকৈ আগৰ পৰাই উপন্যাস পঢ়াৰ প্ৰতি দুৰ্বলতা এটা আছিলে, মানে ভাল লাগে উপন্যাস কেইখনমান কিনিবলৈ পালে। এয়া আকৌ আহিলোঁ, আমাৰ কিনা হৈ গ'ল। এয়া দেখিছেনে এইবোৰ কালাৰফুল চেৱৈ। কাইলৈ ঈদ আছে যিহেতু সেইকাৰণে আজি কালাৰফুল চেৱৈ ওলাইছে। আন দিনা নোলায়, ঈদৰ আগদিনাৰ কাৰণে ওলাইছে। এইটো বগা চেৱৈহে দেখিছিলোঁ। চাওকচোন কালাৰফুল চেৱৈ ইমান ধুনীয়া লাগিছে। মই এফালে অকণ ভিডিঅ' কৰি লৈছোঁ। মই লগ গৈ আছোঁ। আমাৰ বজাৰ কৰা হৈ গ'ল। আমি ওলাই আহিলোঁ বজাৰৰ পৰা।
ইমানেই ভিৰ দেখিছেনে? ৰাতিও পাৰ্কিং কৰিবলৈ জেগা নাপায়। আমি খাই বৈ এতিয়া যামগৈ আৰু, কিন্তু ভাত খোৱা হোটেলখনৰ ওচৰত আকৌ আমি পাৰ্কিং নাপাইছিলোঁৱে। বহুত ঘূৰিবলগীয়া হ'ল, আঁতৰতে থৈ খোজকাঢ়ি আহিছোঁ। এয়া থানা চাৰিআলি, ৰাতিৰ থানা চাৰিআলি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল পালে ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ। ভিডিঅ'টো কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব আকৌ দেই।